নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই যাবলৈ ওলাইছোঁ উমানন্দ মন্দিৰ। তো প্লেনিংটো যোৱাকালি ৰাতি হঠাৎ হোৱাৰ কাৰণে তো ইমাৰ্জেঞ্চি ওলাব লগা হ'ল আৰু যাম বুলি আগৰ পৰা ভাবি আছিলোঁ। তো সাজি কাচি সকলোৱে ফ্ৰেছ হৈ ওলাই আহিলোঁ মন্দিৰত যাবৰ কাৰণে। তো গাড়ী ষ্টাৰ্ট দিয়ে ওলাই গ'লোঁ ঘৰৰ পৰা। তো ল'ৰাটোৱে পূৰা হাল্লা কৰি গৈ আছে কাৰণ সি ভাবি আছে চিৰিয়াখানা যাম বুলি, কাৰণ যোৱাকালি ৰাতি আমি তাক চিৰিয়াখানা যাম বুলি কৈছিলোঁ, নহ'লে সি মানে নাযায় ক'তো। তো যোৱাৰ সময়ত গৈ আপোনালোকক দেখুৱাই গৈ আছোঁ। তো এইটো হ'ল আমাৰ জুবিনদাৰ ঘৰ, সকলোৰে মৰমৰ দাদাৰ ঘৰ। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিজানি জুবিনদাক দেখা পাওঁ আৰু লগতে ময়ো দেখা পাওঁ, আৰু যিহেতু মোৰ ঘৰৰ ওচৰতে। তো গৈ দেখা পালোঁ এইখন নতুনকৈ ব্ৰিজ বৰ্তমান বনোৱা হৈ গ'ল। আপোনাৰ শুক্লেশ্বৰ মন্দিৰৰ ঘাটত যাব পাৰি। তাৰপাছত আমি আহি পালোঁ এতিয়া বাল্টিঘাট, তোত মানে আপোনাৰ উমানন্দ ঘাট যাব পাৰি একেবাৰে উমানন্দলৈকে। তো ইয়াতে আহি আমি ফুটফুটিত উঠিলোঁ, কাৰণ কোনো ধৰণৰ ইয়াতে পানীৰ জাহাজত মানে কোনো হেৰি নাই, জাহাজৰ কোনো ধৰণৰ ঘাটেই নাই, কেৱল ফুটফুটি যাব পাৰি। আৰু এজনৰ পৰা আপোনাৰ 200 টকাকৈ মানে চাৰ্জ লৈছে সিহঁতে, কাৰণ যিহেতু জাহাজ নাই। তো সেইকাৰণে আমি উপায় নাই, জাহাজতে নাপায় কাৰণে ফুটফুটিতে যাব লগা হ'ল। আৰু জাগা দেখুৱাই গৈছোঁ, ইমান ধুনীয়া, দূৰৰ পৰা দেখুৱাই মানে দেখিছোঁ ইমান ধুনীয়া হৈছে। তো পাৰৰ পৰা অলপ চলপ দেখুৱাইছোঁ, কিমান মজা লাগিছে। তো এইটোৱে হ'ল উমানন্দ ঘাট। তো আহি পালোঁ উমানন্দ মন্দিৰৰ, নামিয়ে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই চাওক কিমান ধুনীয়া, মানে মজাই বেলেগ। এইখন হ'ল মেইন গেট, মানে আৰম্ভণিৰ গেটখন। তো আমি গোটেই পৰিয়ালকেইটা উঠি গৈ আছোঁ ইয়াতে, যাতে আপোনালোক দেখুৱাই গৈছোঁ যে ইমান মানে বৰ্তমান মানুহৰ মানে সমাৱেশ, মানে ইমান মানুহ বৰ্তমান আহিছে গাইজ। আৰু লগতে সাধুবিলাকতো বহুত মানে ভৰ্তি একদম সাধুৰে, আৰু বৰ্তমান ইমান ধুনীয়া কৰিছে। আগতে মই যেতিয়া আহিছিলোঁ ইমান মানে ৰাস্তা ঘাট ইমান খাচ নাছিলে, তো এতিয়া বহুত ধুনীয়া। আৰু এইটো হ'ল আপোনাৰ ৰোপৱে, উমানন্দতে পৰিছে পোষ্টটো। আৰু এইটো হ'ল মেইন গেট, এইখন গেটেৰে আপোনালোকে মেইন এণ্ট্ৰেঞ্চটো মানে মন্দিৰটো দেখা পাব। তো বৰ্তমান মন্দিৰটো চাৰিওফালে নতুনকৈ বনাই আছে কাৰণে আপোনালোকৰ মানে কি হৈছে, জোতা চোতা য'তে ত'তে খুলিব লগা হৈছে। কোনো ধৰণৰ কোনো বেলেগ ডাইৰেক্ট এৰি নাই যে ইয়াতে থ'ব পাৰি। আৰু নদীৰ ভিউবিলাক ইমান ধুনীয়াকৈ ৰেলিংবিলাক বনাই দিছে, মানে মজাই বেলেগ। তো পূজা চূজা কৰিছোঁ সকলোৱে মিলিজুলি, তাৰপিছত আৰু মোৰ ল'ৰাটো পূজা কৰিছে। তো চালোঁ পূজা চূজা কৰি কিনে তাত গুচি আহিলোঁ আমাৰ তললৈকে। এই চাওক ৰাস্তাবিলাক কিমান ধুনীয়া বনাইছে, মানে টোটেলি মানে বেলেগ ষ্টাইলৰ, আৰু মানে ৰেলিং টাইপ, মানে ৰেলিং হেংগিং ব্ৰিজ টাইপ। তো ল'ৰাটোক অকণমান এটা সাধু বাবৰ পৰা জাপ এডাল দিলোঁ। তো আহি আৰু খাব মন গ'ল, তো খালোঁ ইয়াতে মাকৈ। তো মাকৈবিলাকৰ ৰেটবিলাক যি হাই ৰেট, কাৰণ দূৰৰ পৰা আনি কেনে ইয়াতে বেছি আছে, তো সেইকাৰণে বহুত দাম। তো উপায় নাই, এটাত আপোনালোক 30 টকা খাব লগা হৈছে। আৰু বেলেগ আপোনাৰ হোটেল চোটেল নাই যিহেতু, ক'ত আৰু পাব। তো সেইকাৰণে সকলোৱে খালোঁ মাকৈটো খাই বহুত ভাল লাগিছে। তো ল'ৰাটোৱে মানে খাব নাই কাৰণে সি উপায় নাই, মানে মাকৈ খাব লগা হৈছে। তো ৱাইফেও মাকৈ খোৱাত বেয়া নহয়, তাইও খুব ভাল পায়। তো ল'ৰাটোৱে কি কয়, সি বোলে বহি কিনে খাব, শিলত সি কিনে এক্সট্ৰাকৈ বহি ল'লে খোৱাৰ কাৰণে। তো খাই লৈ সকলোৱে চালোঁ। তো অহাৰ টাইমত এতিয়া হঠাৎ পাই গ'লোঁ এখন জাহাজ। আৰু ছিষ্টেম আছে কি, আপোনাৰ যিখন গৈছে ভুটভুটিৰে সেইখনত নাহিলে হয়, যিকোনো আপুনি গাড়ীত আহিব পাৰিব, মানে যিকোনো জাহাজত আহিব পাৰিব। সেইটোৱে আছিলে ভিডিঅ'টো।